কৰি তুমি নিজৰ প্ৰতিভা আনকো মিলাবা। ভগৱানে আমাৰ ভুল হৃদয় এক কৰক। মংগলময় হওক। এটা কইনা এটা হওক। ফটো লৈ ল, ফটো লৈ ল। আৰু পত্নী পৰায়ণা হৈ বুদ্ধিবাকাল ভ্ৰমণলৈ জীয়াই Nakay thằng cái này. Para thằng. এতিয়া উপহাস বিবাহৰ আপুনি দেখুৱাইছিলে আমাক কৰাইছে। এই বছৰ আপুনি আগবঢ়োৱা দাম উপস্থিতে গ্ৰহণ কৰিলোঁ। এই মহান আপোনাৰ কন্যা নামৰ প্ৰতিমা স্বৰূপে এই সামান্য সাজপাৰ অৰ্পণ কৰিলোঁ। আপোনাৰ কন্যা স্বৰূপে এই সামান্য সাজপাৰ অৰ্পণ কৰিলোঁ। এতিয়া আপোনাৰ উপহাৰ গ্ৰহণ কৰিলোঁ। ভগৱানে আপোনালোকক বিবাহিত জীৱন উপভোগ কৰক। আমি দুয়ো ভগৱত ভাগৱতৰ সন্মুখত বিবাহ কাৰ্য সম্পাদন কৰিছোঁ। দুয়ো একৈ এই পবিত্ৰ মিলনেৰে আমি পবিত্ৰ জীৱন সাথী সন্ততি ভক্তি পৰায়ণ হওঁ। তুমি ইয়াক আপোনাৰ সপ্তমুখী ভ্ৰমণ এতিয়া কন্যাই হোম পূজাৰ পৰা আৰম্ভ কৰি ঘৰে যিখিনি কথা ক'ব উত্তৰ দিবলৈ আগফালে প্ৰতিটো খোজতে আপোনাৰ বছৰ 20 বৃদ্ধিৰ কাৰণে মই তোমাক
কইনাসকল এই মুহূৰ্তত মই চতুৰ্থ আগবঢ়াইছোঁ। হৰি আজিৰ পৰা তোমালোকক তুমি মোৰ সৎ ভাগ্য একোভাৱে পালন কৰিবা। কাৰ্ড এৰৰ আছে মোৰ জীৱনৰ পথ পালনত সহায়কাৰিণী হ'বলৈ ভগৱানে তোমাক নিযুক্ত কৰক। অন্যায় হ'ব আপুনি ৰিচেপশ্যন কৰিব নেকি? লগত লৈ কোনটা দিবা ঈশ্বৰৰ উপাসনা আদি ধৰ্ম কাৰ্য কৰোঁতে কত দিয়ে রাখছো এটা মই আপোনাৰ কত দিয়ে রাখছো 35 35 জ্ঞাতি কুটুম্ব আৰু মানে আজকেই তো বৈষ্ণৱ ঠিকে আছে সেৱা শুশ্ৰূষা আৰু গৰুৱাতি পালন কৰোঁতে মই আপোনাৰ সহধৰ্মিনী হ'ম। ধন ধাম আদি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে এই উপযুক্ত প্ৰতিজ্ঞা পালনত মোৰ বুদ্ধি ভাগ বচন মানি চলিবা। আপোনালোকে একাৰী আশীৰ্বাদ দিয়ে যেন এই